মানে আমাৰ হেয়াৰ স্বাগতম জনাইছোঁ। আহা কি কৰিব খুজিছিলা তুমি? তো গাইজ ভাৰ্ণৱিচিয়াৰ এই ডাইলগটো কাৰ আপোনালোকে জানেনে? আপোনালোকে নিশ্চয় জানে, কোনোবা কোনোবাই নাজানেও কিন্তু দেই। এইজন হৈছে ভাৰ্ণৱ ডেকা। আৰু আগতে মোৰ পৰিচয়টো দিম, তাৰপিছত মই ভাৰ্ণৱ ডেকাক লৈ দিম। গাইজ মোৰ তেতিয়া মিনি ব্লগলৈ সকলোকে প্ৰথমতে স্বাগতম জনাই। মিনি ব্লগ নহয় গাইজ, লং ব্লগ। আজি মই লগ ধৰিব গৈছোঁ ভাৰ্ণৱ ডেকাক। আৰু ভাৰ্ণৱ ডেকাক তোমাক মানে আমাৰ হেয়াৰ স্বাগতম জনাইছোঁ। আহা কি কৰিব খুজিছিলা তুমি? মই বোলো দেখোন কিবা দেখোন এডিটো কৰে কৈ পেলাই আহে। অঁ পিছে তোমাৰ নামটোতো গম পালোঁ, ভাৰ্ণৱ ডেকা। তুমি এজন মিনি ব্লগাৰ হয় আৰু তোমাক চবেইটো চিনি পায়। তোমাৰ আগে পৰিচয়টো দি দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্ণৱ প্ৰতিম ডেকা। মই নৰ্থ গুৱাহাটীত থাকোঁ। আপোনালোকে চিনিয়ে পায়। চিনি পায়। আৰু এই জানেনে ইয়াৰ এনেকুৱা এটা চেনী আছে ন, এতিয়া যদি আপুনি কথা পতাই ল'ব পাৰে কিন্তু এতিয়ালৈ পাওঁ নকওঁ আৰু মোক খান্দি কিবা এটা বেয়া গালি আহিছিল আৰু কিবা এটা দেখোন কিবা মই চাইছোঁ কিবা দেখোন আকৌ তই ঘেমটা কথা নকবি। ঘেমটা কি ঘেমটা কথা? সেইটো হ'ল মোৰ ডাইলগ, সেইটোৰ পৰা মোৰ ভিউজ আহে। সেইটো মানে ভিউজ আহে? অঁ মানে ভিউজ আহিবৰ কাৰণে মানে মানুহে কি কৰিব লাগে আৰু গম পালেই নহয়। বেয়া কথা নহয় কিন্তু ঘেমটাটো হৈছে এটা অসমীয়া মানে হেৰি থলুৱা শব্দ। থলুৱা দেই, থলুৱা চব্জি নহয় আকৌ গাইজ, থলুৱা শব্দ। আৰু গাইজ আপোনালোকে ইয়াৰ মানে ইনষ্টাগ্ৰামটো ফ'ল' কৰিব কিন্তু দেই। আগে কৈ দিছোঁ, ফ'ল' নাই যদি কৰা কৰি ল'ব কিন্তু ইয়াৰ ইনষ্টাগ্ৰামটো হা। আৰু তাতে বায়'ত লিংক দিয়া আছে চাগে ন? বায়'ত লিংক দিয়া আছে, আপোনালোকে মানে গোটেই লিংকটোত যায় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাৰ্ণৱ তোমাক মই যি ভিডিঅ'টো বনালোঁ তোমাৰ কিছুমান কথা মানে জানিবৰ কাৰণে। আৰু ভাৰ্ণৱ ডেকা তোমাক তুমি কিমান ক্লাছত পঢ়া? ক্লাছ 8। তোমাৰ স্কুলখনৰ নাম কি কয়? শংকৰদেৱ শিশু নিকেতন ফুলুং। এইখন হৈছে উত্তৰ গুৱাহাটী ডিগেশ্বৰী মন্দিৰৰ কাষেদি যোৱা যোনটো বেজাৰ ৰাস্তা আছে, সেইফালে মানে তাত গ'লে তাতে যদি স্কুলত সোধে মানে ই ফেমাছ আৰু স্কুলখনত। সেইটো ভাৰ্ণৱ ডেকা ক'তনো এই কিবা যে টক গাইড ভাৰ্ণৱিজ বুলি কয়, সেইজন ল'ৰা ক'তনো বুলি ক'লে গাইড ক'ব এইজন ল'ৰা। আৰু ই স্কুলত শুনিছোঁ আজিলৈ ভিডিঅ' বনোৱা নাই চাগে? বনাইছে নেকি? অঁ সেইটোৱে ঠগাইছে নেকি? এই নথগাবা ৰাইজক। এই ৰাইজে ইমান মৰম দিয়ে চাগে ঠগোৱা। আৰু গাইড মই এদিন ভাবিছিলোঁ গাইড যে ই কৈছে যে সেয়া মোৰ লগত আজি এনেকুৱা এটা দুৰ্ঘটনা হ'ল যে মই মানে লাষ্টত মই বঢ়িয়াকৈ মানে চাইছোঁ সি কৈছে গাইজ আলুৰ দোকানত আলু নাই বুলি ক'লে। মানে মোৰ মনটো অলপ বেয়া লাগিছিল, কিনো হ'ল আলু নাই বুলি। মই এনেকুৱা ফাল্টু ভিডিঅ' নাই মই তাৰপিছত কৈছোঁ নাই ই এইটো ভিউজৰ কাৰণে ক'লে। ভিউজ আছিল না? কিমান ভিউজ আছে এইটো ভিডিঅ'ত? আৰে লাখ। এই বঢ়িয়া দিছে দেই। আমিতো আৰু গাইছে কালি পৰহি বনোৱা ইউটিউব চেনেল, আমাৰ ছাবস্ক্ৰাইবো নাই ভাই। আজিলৈ বিশ্বাস কৰিব আপোনালোকে ছাবস্ক্ৰাইবে নকৰে, 100টাও নাই ছাবস্ক্ৰাইব। আপোনালোকে কৰিব, লাইক নকৰে। ইয়াৰ কথাটো আপোনালোকে শুনক যে ই ইমান এটা ডাঙৰ মানে অসমৰ গৌৰৱ বুলি ক'ব লাগিব। আৰু বহুত আছে কিন্তু ইয়াৰ এটা মানে ইণ্ডিয়াৰ গৌৰৱ বুলি ক'ব লাগিব। অঁ এই লেভেলটো মই বেছিয়ে পালোঁ চাগে তোমাক। ঠিক আছে হ'ব, কেছ নাই, মই বেয়া নাপাওঁ। লেভেলটো বেছি পালে অলপ পইচা দিবা। গাইজ ই ভিডিঅ'ৰ কাৰণে মানে ই কৈছে নহয় ই আধা কেজি আনা মাংস 1 পোৱা পেলাই দিব ভিউজৰ কাৰণে। গাইজ আপোনালোকে জানেনে? অঁ আধা কেজি মোক এদিন দেউতাকে কৈছে যে ই আধা কেজি মাংস আনি 100 গ্ৰাম পেলায়ে। অঁ লাষ্টত মোৰ ভাগত ডুবি যায়। হয়নে কথাটো? হয়নে নাই? আৰু গাইজ বতৰটো মানে ইমান সেমেকা মানে সেমেকা গুমলা গুমলি হৈছে, বৰষুণো দি আছে, সেইকাৰণে ইও মানে ভিজি আহিছে দেই এক মাতিছোঁ কাৰণে। মানে আজিৰ ভিডিঅ'টো কিবা বেয়া পাইছা নেকি তুমি? বেয়া বহুত পাইছোঁ। কিয়? যিহেতু আজি মোৰ খাওঁ মাছ মাংস নাখাওঁ। এতিয়া মই বহুত ঘৰৰ পৰা হেৰি ইয়াৰ পৰা 50 মিটাৰমান ঘৰত দূৰ হ'ব। 50 মিটাৰ নে 50 কিলোমিটাৰ? 50 মিটাৰ। অঁ 50 মিটাৰ। মই জুখি যাম এখন আজি। অঁ হ'ব, ঠিকে আছে বাৰু, কথা নকবি। 50 কিলোমিটাৰ দূৰত মানে 50 মিটাৰ অহাৰ পিছত যিখিনি কষ্ট হ'ল, যাওঁতে 100 মিটাৰ কষ্ট হ'ব। মই সেইখিনি কষ্ট কি কৰিম? মাংস খালে মই কষ্ট কৰিম, গুচি যাব। তুমি বোলে জিম কৰা চাব। কিয় নামাবা? ই তোমাৰ বডিটো যিটো কি কৰে বডি গাইজ দেখিছেনে? মানে ক'ব লাগিব দেই। কিন্তু খাই পেলাই এই খাই পেলাই এইটো কৰিছে গাইজ, গম পাইছেনে আপোনালোকে? এইটো কিন্তু ভাল কৰা। মোৰ মতে 6 পেক আছে, আপোনালোকৰ মতে যদি দেখাই ফেমিলি পেক বুলি কৈছে, কিন্তু মই নেদেখাওঁ। বঢ়িয়া গাইজ, এইটো ভাল লাগিছে দেই। আৰু ভাৰ্ণৱ আজিৰ মানে তোমাৰ লগত বহুত ফাল্টু হ'ল, তুমি এইখিনি বেয়া নাপাবা।
আৰু মানে গাইছে অলৰেডি বিয়া পালে ক'ব নালাগে হা অলৰেডি বিয়া পালে বিয়া পালে মোক ক'ব নোৱাৰোঁ আৰু গাইছ আজি যদি লং ব্লগটো আপোনালোকৰ ভাল লাগিল লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বতৰটো বৰষুণ দি আছে ময়ো ঘৰত যাব লাগিব আৰু ভাৰ্ণৱক ময়ো থ'ব যাব লাগিব মই BMW লৈছোঁ চাব নেকি BMW দিয়ক গাই পিছে BMWখন নেদেখাওঁ আজি লং ব্লগটো ইমান